हेलो फ्रेंड्स সকলে নমস্কাৰ জনাই আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো। আজি ভিডিওটো হ'ব অসম টেটৰ ওপৰত অসম টেট 2021 আৰু অসমীয়া ব্যাকৰণৰ ওপৰত কনসেপ্ট দিয়া হৈছে আৰু লগতে 25টা মাল্টিপল চয়েস কোৱেশ্চন দিয়া হৈছে আৰু ইয়াৰ সমাধান সূত্ৰ উলিওৱা হৈছে। গতিকে এলপি আৰু ইউপি সেকশন উভয়ৰ কাৰণে গুৰুত্বপূৰ্ণ হয় এই ভিডিওটো। গতিকে আপোনালোকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাব আৰু তেতিয়াহে বুজিব পাৰিব যে অসমীয়া ব্যাকৰণ কিমান গুৰুত্বপূৰ্ণ হয় টেট পৰীক্ষাৰ কাৰণে। গতিকে আগন্তুক টেট পৰীক্ষাৰ কাৰণে ব্যাকৰণ খুবেই গুৰুত্বপূৰ্ণ হ'ব। ব্যাকৰণৰ পৰা বহু প্ৰশ্ন আহে। গতিকে বেছি দেৰি নকৰি বলকচোন চাই লওঁ কি আছে। আজি প্ৰথম প্ৰশ্ন হ'ব 1 নম্বৰ প্ৰশ্ন যে অসমীয়া প্ৰব্ৰজন আৰু ফকৰা যোজনাবোৰ। গতিকে অসমীয়া প্ৰব্ৰজন আৰু ফকৰা যোজনাবোৰ কি হয়? লোকসাহিত্য, আধুনিক সাহিত্য, নগৰ সাহিত্য। গতিকে কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক। অসমীয়া প্ৰব্ৰজন আৰু ফকৰা যোজনাবোৰ হ'ল লোক সাহিত্য। তাৰপিছত আছে 2 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো শুদ্ধ? গতিকে সুধিছে তলত দিয়া কোনটো শুদ্ধ হয়? তোমাৰ খুৰীয়েৰা, তোৰ পেহাক, তোমাৰ বায়েৰা, তাৰ খুৰীয়েৰা। গতিকে এইকেইটাৰ মাজত কোনটো শুদ্ধ হয় সুধিছে। গতিকে কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, তোমাৰ খুৰীয়েৰা। তাৰপিছত আহিব 3 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো পুংলিংগ? গতিকে পুংলিংগ সুধিছে। লিংগ কেই প্ৰকাৰ? লিংগ 4 প্ৰকাৰৰ। কেতিয়াবা আহিব পাৰে আৰু স্পেচিয়েল টেটত আহিছে। গতিকে খুব গুৰুত্বপূৰ্ণ হয় লিংগ চাই যাব। ইয়াত সুধিছে যে লিংগ কেই প্ৰকাৰ তলৰ কোনটো পুংলিংগ? গছ, কবিতা, ছন্দ, লতা। কোনটো হ'ব চাওকচোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ। গতিকে গটো হ'ব শুদ্ধ উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন আহিছে। 4 নম্বৰ প্ৰশ্নত আছে চুঙাৰ বাদুলি এই জতুৱা ঠাঁচৰ খণ্ডবাক্যটোৰ অৰ্থ হ'ল চুঙাৰ বাদুলি। গতিকে জতুৱা ঠাঁচৰ যি খণ্ডবাক্য আছে এই খণ্ডবাক্যটোৰ অৰ্থ দিছে অতি চেনেহৰ, বৰ ডাঙৰ, বৰ সৰু, অজ্ঞ লোক। কোনটো হ'ব চাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, অজ্ঞ লোক। তাৰপাছত আহিব 5 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো সমষ্টিবাচক বিশেষ্য? গতিকে সুধিছে কোনটো সমষ্টিবাচক বিশেষ্য হয়। 3টা অপশ্যন দিয়া আছে শতাব্দী, গণ, বজাৰ। গতিকে কোনটো হ'ব পাৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, বজাৰ। তাৰপিছত আহিব 6 নম্বৰ প্ৰশ্ন যে পানীৰ সমাৰ্থক শব্দ হ'ল। পানীৰ সমাৰ্থক শব্দ কি? পানীৰ ছেম ইংলিছ কি হয় মানে একেই বুজায় কি? অম্বৰ, সুধাকৰ, উদ্ধৱ, অনল। কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, উদ্ধৱ। উদ্ধৱ হ'ল পানীৰ সমাৰ্থক শব্দ। তাৰপাছত আহিব 7 নম্বৰ প্ৰশ্ন যে সচিন্তাক সন্ধি কৰিলে কি হ'ব? দন্ত্য স যোগ চিন্তা, হত যোগ চিন্তা, সম যোগ চিন্তা, হস্য যোগ চিন্তা। কোনটো হ'ব ইয়াৰে? অপশ্যন ক হ'ব ইয়াৰে শুদ্ধ উত্তৰ, হত যোগ চিন্তা। তাৰপাছত আহিব 8 নম্বৰ প্ৰশ্ন যে নিশ্চয়ক সন্ধি ভাঙিলে কি হ'ব? নিশ্চয় যিটো শব্দ আছে এইটো শব্দ সন্ধি ভাঙিবলৈ কৈছে। নিচ যোগ ছয়, নি যোগ ছয়, নিহ যোগ ছয়, নি যোগ ছয়। কোনটো হ'ব ইয়াৰে? শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, নি যোগ ছয়। দায়াত শব্দৰ অৰ্থ হ'ল। গতিকে দায়াত শব্দৰ অৰ্থ সুধিছে পুত্ৰ, দয়া, সময়, সত্য। কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, পুত্ৰ। দায়াত শব্দৰ অৰ্থ হ'ল পুত্ৰ। তাৰপাছত আহিব 10 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো অশুদ্ধ? অশুদ্ধ সুধিছে পানী, কোনটো মিল নাই? পানী, শাৰীৰিক, তাৰপিছত সমীচীন, তাৰপিছত হ'ব বাল্মীকি। গতিকে অপশ্যন 4 আছে পানী, শাৰীৰিক, সমীচীন, বাল্মীকি। কোনটো মিল নাই? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, সমীচীন। তাৰপাছত আহিব যে তলৰ কোনটো অশুদ্ধ? অশুদ্ধ বুলি সুধিছে তাৰ আইতা, তোৰ শহুৰে, তোমাৰ শহুৰে, তোমাৰ আয়েৰ। গতিকে ইয়াতে অশুদ্ধ শব্দটো হৈছে অশুদ্ধ বাক্যটো হৈছে অপশ্যন ঘ, তোমাৰ আয়েৰ।
তাৰপিছত আহিব 12 নম্বৰ প্ৰশ্ন যে তলত কোনটো লিংগ আছে গতিকে সুধিছে তলত দিয়া কোনটো লিংগ আছে এই যি চাৰিটা অপশ্যন দিয়া আছে চাৰিটাৰ মাজত কোনটো লিংগ আছে হ্ৰদ গভীৰ উত্তম ধৰ্ম কোনটো হ'ব ভাবকচোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হ্ৰদৰ লিংগ আছে তাৰ পাছত আহিব 13 নম্বৰ প্ৰশ্ন যে দিন শব্দটোৰ স্ত্ৰীলিংগ হ'ল গতিকে দিনৰ স্ত্ৰীলিংগ কি হ'ব দিন দিনা দৈন্য দিনতা কোনটো হ'ব ইয়াৰে ভাবকচোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দিনা তাৰ পাছত আহিব 14 নম্বৰ প্ৰশ্ন যে পানী কৰা জতুৱা খণ্ডবাক্যটোৰ অৰ্থ হ'ল যে পানী কৰা জতুৱা খণ্ডবাক্যটোৰ অৰ্থ হ'ল কি অৰ্থ হয় নষ্ট কৰা বুজন কৰা দুষ্ট কৰা পানীত পৰা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নষ্ট কৰা এতিয়া 15 নম্বৰ প্ৰশ্ন গোহাঁইৰ শব্দৰ স্ত্ৰীলিংগ হ'ল গোহাঁই শব্দৰ স্ত্ৰীলিংগ কি হ'ব আইদেউ গোহানি আই মা কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গোহানি গোহাঁই শব্দটোৰ স্ত্ৰীলিংগ হ'ব গোহানি তাৰপিছত 16 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো প্ৰাণীবাচক বিশেষ্য গতিকে কোনটোৱে প্ৰাণীবাচক বিশেষ্য বুজাইছে ল'ৰা গাহও ছোৱালী দেহ গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ল'ৰাই প্ৰাণীবাচক বিশেষ্যক সূচাইছে তাৰপিছত আহিব 17 নম্বৰ যে কাণ কটা জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল কাণ কটা যিটো জতুৱা ঠাঁচ আছে সেইটো অৰ্থ সুধিছে কাণত তেজ ওলোৱা মনোযোগ দিয়া লাজ নথকা বাধ্য নোহোৱা গতিকে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লাজ নথকা বুজাইছে তাৰপিছত আহিব 18 নম্বৰ প্ৰশ্ন তলৰ কোনটো অশুদ্ধ কোনটো হয় তলত দিয়া উৎকৰ্ষতা প্ৰাধান্য আধিক্য নৈৰাজ্য গতিকে ইয়াৰে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উৎকৰ্ষতা হ'ব ইয়াৰে অশুদ্ধ তাৰপাছত আহিব 19 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো শুদ্ধ ইয়াত শুদ্ধ বুলি কৈছে তাৎপৰ্যতা উপলব্ধি কৰা উচিত প্ৰাধান্যতা লাভ কৰাটো উচিত প্ৰাচুৰ্যতা দেখা পোৱা গৈছে তাৎপৰ্য উপলব্ধি কৰা উচিত কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ তাৎপৰ্য উপলব্ধি কৰা উচিত তাৰপাছত আহিব কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো বাক্য অশুদ্ধ বুলি সুধিছে তলত দিয়া কোনটো বাক্য অশুদ্ধ মই বজাৰলৈ যাওঁ মই ঘৰলৈকে যাওঁ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক মই বজাৰত যাওঁ এইটো হ'ল অশুদ্ধ তাৰপাছত আহিব 21 নম্বৰ প্ৰশ্ন যে আইনক গুণান্বিত কৰা শব্দক বোলা হয় কি শব্দ বোলা হয় অব্যয় সৰ্বনাম বিশেষ্য বিশেষণ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বিশেষণ তাৰপাছত আহিব 22 নম্বৰ প্ৰশ্ন তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো বাছি উলিওৱা তলত দিয়া কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় হয় বাছি উলিয়াব দিছে লুন জেবা বহুত ফুল অলেখ চৰাই শুৱলা সংগীত কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক লুন জেবা হ'ল নিৰ্দিষ্টতাবাচক প্ৰত্যয় তাৰপাছত আহিব 23 নম্বৰ প্ৰশ্ন যে নিৰ্দিষ্টতাবাচক প্ৰত্যয়ক অন্য এবিধ তদ্ধিত প্ৰত্যয় হিচাপে কোন ব্যাকৰণবিদে আলোচনা কৰিছে গতিকে কোনজন হয় এগৰাকী ব্যাকৰণবিদ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী ডক্টৰ গোলক চন্দ্ৰ গোস্বামীয়ে সত্যনাথ ভৰাই ডক্টৰ ভগৱান চন্দ্ৰ মৰলে কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ সত্যনাথ ভৰাই আলোচনা কৰিছিল তাৰপিছত আহিব 24 নম্বৰ প্ৰশ্ন যে পুংলিংগ আৰু স্ত্ৰীলিংগ উভয়তে ব্যৱহৃত এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে কোনটোত পুংলিংগ আৰু স্ত্ৰীলিংগ উভয় শব্দই ব্যৱহাৰ কৰা হয় নিৰ্দিষ্টতাবাচক প্ৰত্যয়ত খন ডাল গৰাকী ফেৰা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গৰাকী তাৰপিছত আজি অন্তিম প্ৰশ্ন 25 নম্বৰ প্ৰশ্ন নত্যবিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ গতিকে নত্যবিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ হয় বুলি সুধিছে দুৰ্নাম ইউৰেনাছ কণ্টক বৰণী গতিকে কোনটো হ'ব ইয়াৰে
আৰু যি এইটো এনচাৰ আছে এইটো উত্তৰ আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি জনাব। গতিকে এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল। তাৰপিছত আপুনি যদি এইটো চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমি দিয়া টেট সম্পৰ্কীয় নতুন নতুন আপডেটছ আপুনি অনায়াসে লাভ কৰিব। আপোনাৰ যি ডিভাইচ আছে সেই ডিভাইচত ন'টিফিকেশ্যন আকাৰে। গতিকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো অন্ত পেলাব বিচাৰিছোঁ। থেংক ইউ।